লেক্সি আৰু ডেন সিহঁত এখন বৰফৰ পাহাৰত ফচি যায় আৰু দূৰ দূৰলৈ অকল বৰফৰ বাদে একোৱে নাই। সিহঁত তাত কেনেকৈ ছাৰ্ভাইভেল কৰিব? সিহঁত জানো তাৰ পৰা বাচি আহিব পাৰিব? শেষলৈ ভিডিঅ'টো চাব আৰু চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাহিনীটোৰ আৰম্ভণিতে লেক্সি নামৰ ছোৱালী এজনীক দেখুওৱা হয়। তাইৰ বিয়াৰ কাৰণে তাই নিউয়ৰ্কত সোনকালে যাই পাব লগা হয়, কিন্তু তাইৰ ফ্লাইটখন সেইদিনা কেঞ্চেল হৈ যায়। আৰু তাতে ডেন নামৰ মানুহ এজনক দেখুওৱা হয়। ডেন আচলতে ডক্তৰ হয়। ডেনৰ পেচেণ্ট এজনৰ চাৰ্জাৰীৰ কাৰণে নিউয়ৰ্কত আৰ্জেণ্ট যাব লগা হয়। ঠিক তেনেতে লেক্সিয়ে কথাবোৰ শুনা পায় আৰু ডক্তৰ ডেনৰ ওচৰত যায় আৰু কয়, যিহেতু আমি দুয়োজনে নিউয়ৰ্কত যাব লগা আৰ্জেণ্ট কাম আছে, আমি প্ৰাইভেট প্লেন এখন লৈ লোৱাটো ভাল হ'ব। তেতিয়া ডক্তৰ ডেনে কথাটো মানি লয়। বতৰটো বেয়া কাৰণে যদিও সকলোবোৰ ফ্লাইট কেঞ্চেল হৈ যায়, কিন্তু এজনে যাব বুলি কয়, যদিহে পইচা তেওঁলোকে বেছি দিয়ে। তেতিয়া লেক্সিয়ে কৈ দিয়ে হ'ব বুলি, কাৰণ লেক্সিয়ে জানিছিলে যে ডেনৰ পইচাৰ প্ৰব্লেম নাছিলে, অকল টাইমত গৈ পাব লাগে। ডেন আৰু লেক্সিয়ে ফ্লাইটৰ পিছফালে বহি লয় আৰু আগত পাইলটজনে নিজৰ কুকুৰটোক বহাই লয়। আৰু অলপ দূৰ যোৱাৰ পিছত গম পায় ফ্লাইটখন যে লৈ আহিছিলে তাত কোনো ধৰণৰ এয়াৰপৰ্টত অফিচিয়েলি ৰেজিষ্টাৰ কৰা হোৱা নাই। ঠিক অলপ দূৰ গৈ পাইলটজন অসুস্থ হৈ পৰে। যিহেতু ডেন ডক্তৰ আছিলে, ডেনে গম পাইছে পাইলটজনৰ হাৰ্ট এটেক আহি আছে আৰু তেতিয়াই পাইলটজন হাৰ্ট এটেক আহি মৰি যায়। প্লেনখনৰ সকলো চিষ্টেম আউট অফ কণ্ট্ৰল হৈ যায় আৰু প্লেনখন ক্ৰেছ হৈ যায়। কিন্তু প্লেনখন বৰফত পৰা সিহঁত বাচি যায় আৰু ডেনৰ হোচ আহি দেখে যে কুকুৰটো আৰু লেক্সি জীয়াই আছে, যদিও সিহঁতে বহুত আঘাত পাইছে আৰু লেক্সি বেহুচ হৈ আছে। ডেনে একুৰা জুই ধৰি ৰাতিটো তেনেকে পাৰ কৰে আৰু পিছদিনাখন ৰাতিপুৱা যেতিয়া ডেনে টোপনিৰ পৰা সাৰ পায়, তেতিয়া বাহিৰলৈ যাই দেখে যে দূৰ দূৰলৈ অকল বৰফেৰে আগুৰা পাহাৰৰ মাজত সিহঁতে ফচি আছে। তাৰ পিছত ডেনে তাত একুৰা জুই ধৰে আৰু সিহঁতে ৰেষ্ট কৰিব লয়। এইফালে লেক্সি বেহুচ হৈ থাকে আৰু ভৰিৰ ঘাঁওডোখৰত ডক্তৰ ডেনে বেণ্ডেজ কৰিব লয়। আৰু যেতিয়া লেক্সিৰ হোচ আহে তেতিয়া ডেনে কয়, তুমি বেহুচ হৈ থকা এদিন পাৰ হৈ গৈছে। ঠিক তেনেতে বাহিৰৰ ফালে এখন এৰোপ্লেন যোৱা শুনি ডেন বাহিৰলৈ আহে আৰু ফ্লায়াৰ গানটোৰে চিগনেল এটা পঠায়, যদিও এৰোপ্লেনখন বহুত দূৰত থকাই সিহঁতে একো লক্ষ্য নকৰে। এইফালে লেক্সিৰ বহুত টেনচন হৈ থাকে। যোৱা এদিন আগতে তাৰ বিয়াৰ ডেট পাৰ হৈ গৈছে। তাই নাজানে যে তাৰ ঘৰত এতিয়া কি হৈ আছে আৰু সিহঁতক কোনোবাই বচাব অহাৰ আশাত সিহঁতে ৩-৪ দিন তাত পাৰ কৰি দিয়ে, কিন্তু সিহঁতক তাত কোনোৱে বচাব নাহে। তেতিয়া লেক্সিয়ে কয়, যদি আমি ইয়াত এনেকে থাকিব লগা হয়, আমি বেছি দিন বাচি নাথাকো। আমাৰ তাত খোৱা বস্তুও বহুত কম আছে। ডেনে কথাটো শুনি কয়, তুমি ইয়াতে থাকা, যিহেতু তোমাৰ ভৰিত আঘাত হৈছে আৰু মই অলপ বাহিৰলৈ সহায় বিচাৰি ওলাই যাওঁ। বহুদূৰ যাই ডেনে কেৱল বগা বৰফেৰে ঢাক খাই থকা পাহাৰৰ বাহিৰে একো দেখা নাপায়। তাৰ পিছত ডেনে তাৰ পৰা উভতিব লওঁতে ভৰিখন বৰফৰ পৰা পিছলি যায় আৰু একেবাৰে তলৰ ফালে চুচৰি যাবলৈ ধৰে। ডেনৰ ভৰিখন পাথৰ এটাত লাগি ৰখি যোৱাত ডেন 1000 ফুট পাহাৰৰ তলত পৰাৰ পৰা বাচি যায়। ঠিক তেনেকুৱাতে এৰোপ্লেনত লেক্সিয়ে ডেনৰ ফোনটোত ৰেকৰ্ডিং শুনি থাকোতে লগত থকা কুকুৰটোৱে ভুকিব ধৰে আৰু তেতিয়া এৰোপ্লেনৰ চাইডত এটা নাহৰ ফুটুকী বাঘ ঘূৰি থাকে। ঠিক তেনেকুৱাতে কুকুৰটোৱে বাহিৰত যায় নাহৰ ফুটুকী বাঘটোৰ লগত যুঁজিব লয়, যদিও নাহৰ ফুটুকী বাঘটোৱে কুকুৰটোক আঘাত কৰে আৰু বাঘটোৱে এৰোপ্লেনখনৰ ভিতৰত সোমাই লেক্সিৰ ওচৰলৈ আহিব ধৰে। ঠিক তেনেতে লেক্সিৰ লগত থকা ফ্লায়াৰ গানটোৰে নাহৰ ফুটুকী বাঘটোৰ ওপৰত মাৰি দিয়ে আৰু নাহৰ ফুটুকী বাঘটোৱে বেয়াকৈ আঘাত হৈ তাৰ পৰা গুচি যায়। অলপ পিছত ডেন তালে আহি পায় আৰু লেক্সিয়ে বাঘটোক কিদৰে মাৰি খেদিছে সকলোবোৰ কথা ডেনক ক'ব ধৰে আৰু কয় যে বাঘটো ওচৰতে কৰবাত পৰি আছে। তাৰ পিছত ডেনে কুকুৰটোৱে আঘাত পোৱা জাগাত মেডিচিন লগাব ধৰে আৰু যেতিয়া ডেনে বাহিৰত যায় তেতিয়া বাঘটো দেখা পায় আৰু ভিতৰত লৈ আহে আৰু বাঘটো বনাই খাবলৈ ধৰে। সিহঁতে বহু দিনৰ পিছত কিবা খাবলৈ পায়। তাৰ পিছত লেক্সিয়ে কয়, আমি ইয়াতে থাকিলে নহ'ব, আমি এই পাহাৰখনৰ পৰা নামি তললৈ যাব লাগিব, নহ'লে আমি ইয়াতে ফচি থাকিম আৰু আমাৰ তাত খোৱা বস্তুও কম আছে। তেতিয়া ডেনে কয়, মই সেইদিনা চাই আহিছো, আমি বহুত দূৰত ফচি গৈছো আৰু ইয়াত বহুত দূৰ দূৰলৈ নেটৱৰ্ক পোৱাটো পচিবল নহয়, মই ইয়াতে থাকি অপেক্ষা কৰিম। তাৰ পিছত লেক্সিৰ বহুত খং উঠে আৰু দুয়োৰে মাজত তৰ্ক লাগিব ধৰে। তেতিয়া ডেনে কয়, তোমাৰ কাৰণে মই ইয়াতে ফচিব লগা হৈছে। তেতিয়া ডেনৰ এইটো কথাত লেক্সিৰ বহুত বেয়া লাগে আৰু পিছদিনাখন ৰাতিপুৱা লেক্সিয়ে কুকুৰটোৰ লগত তাৰ পৰা যাব ধৰে আৰু দেখে যে দূৰ দূৰলৈ কেৱল বৰফৰ পাহাৰ। এইফালে ডেন যেতিয়া শুই উঠি লেক্সিক দেখা নাপায়, ঠিক তেনেকুৱাতে এখন লেটাৰ পায় আৰু তাত লেক্সিয়ে লিখি থৈ যায় যে, মই যদি যোৱা ৰাস্তা বিচাৰি পাওঁ আৰু কাৰোবাৰ সহায় পাওঁ, তেনেহ'লে তোমাকো আহি লগত লৈ যাম। কিন্তু ডেনে জানে যে তাত কোনো নাই আৰু কাৰো হেল্প নাপায় আৰু লগতে লেক্সিৰ ভৰিত ইনজুৰ হৈ আছে। তাৰ পিছত ডেনে লেক্সিক বিচাৰি যাবলৈ ধৰে
আৰু ডেনে জানিছিল যে লেক্সিৰ ভৰিত ইনজুৰ হৈ থকাই লেক্সিয়ে বেছি দূৰ যাই পোৱা নাই। আৰু ডেনে যাই থাকোতে দেখা পায় যে লেক্সি গৈ থকা, আৰু ডেনে তাড়াতাড়ি গৈ লেক্সিৰ ওচৰ পায়। আৰু তেতিয়া লেক্সিয়ে ডেনক দেখি উৎফুল্লিত হৈ পৰে আৰু দুজনে সাবতি ধৰে। আৰু ডেনে লক্ষ্য কৰে যে লেক্সি বহুত কমজোৰ হৈ পৰিছে। তেতিয়া ডেনে কয় যে বলা আকৌ এৰোপ্লেনখনলৈকে যাওঁ। কিন্তু লেক্সিয়ে কয় যে যিহেতু ইমান দূৰ আহিছো আৰু ৰিটাৰ্ণ উভতিব নোৱাৰো। তাৰ পিছত দুয়োজনে আগলৈ যাব ধৰে। বহুত দূৰ যাই সিহঁতে এটা গুফা পায়। তাতে সিহঁতে ভিতৰত যায় একুৰা জুই ধৰে আৰু বহুত ভাগৰি পৰা সিহঁতে তাত জিৰাব ধৰে। আৰু পিছদিনাখন ডেন আৰু লেক্সিয়ে তাৰ পৰা যাবলৈ আৰম্ভ কৰে। গৈ গৈ এখন বৰফেৰে আৱৰা জংঘল পায়। যিহেতু লেক্সি এগৰাকী জাৰ্নালিষ্ট আৰু তাই এইবোৰ দৃশ্য দেখি বহুত আনন্দিত হৈ পৰে আৰু ফটো তুলিব লয়। ঠিক তেনেকুৱাতে কেমেৰাত দেখে বহু দূৰত এটা লাইটৰ দৰে পোহৰ জ্বলি থকা, আৰু সিহঁত তাত মানুহ থকা আশাৰে তালৈ যাব আৰম্ভ কৰে। আৰু সিহঁত গৈ সেই জেগাডোখৰ পায় আৰু সিহঁতে দেখে যে সেইটো এটা বৰফৰ পানী গলি থকা নিজৰা। তেতিয়া ডেনে কয় আমি গুফাটোলৈ উভতি যোৱাই কাৰণ আগৰ ফালে যোৱা ৰাস্তা নাই। তেতিয়া লেক্সিৰ বহুত খং উঠে আৰু কয় যে আমি এটা জেগাত ৰৈ সহায়ৰ অপেক্ষা কৰি কৰি মৰি যোৱাতকৈ আমি আগুৱাই যোৱাই ভাল। আৰু সিহঁতে বেলেগ এটা ৰাস্তাৰে আগলৈ যাওঁতে ৰাতি হৈ যায়। তেতিয়া সিহঁতে অলপ ঠাই ঠিক কৰি একুৰা জুই জ্বলায় আৰু ৰাতিটো তাত জিৰণি ল'ব ধৰে। আৰু পিছদিনা ৰাতিপুৱাখন যেতিয়া সিহঁতে উঠি কুকুৰটোক দেখা নাপায়, তেতিয়া ডেনে কুকুৰটোক বিচাৰিব ওলাই যায়। আৰু কুকুৰটোক বিচাৰি থাকোতে ডেনে ঘৰ এটা দেখা পায় আৰু আনন্দিত হৈ পৰে। তাৰ পিছত লেক্সিক ডেনে আনিবলৈ যায়। এইফালে লেক্সিয়ে থিয় হৈ থকা জেগাডোখৰ কপিবলৈ লয় আৰু লেক্সিয়ে গম পায় সেইডোখৰ মাটি নহয়, আচলতে ডাঙৰ বৰফৰ পাতল আৰু বৰফৰ পাতল টুকুৰাটোৰ তলেৰে পানী বৈ আছে। লেক্সিয়ে ডেনক দেখি চিঞৰিবলৈ লয় আৰু ডেনে লেক্সিৰ ওচৰ আহি পোৱাৰ আগতে লেক্সিয়ে বৰফৰ টুকুৰাটো ভাঙি পানীত সোমাই যায়। তাৰ পিছত ডেনে আহি বহুত চেষ্টা কৰি পানীৰ তলৰ পৰা লেক্সিক বাহিৰলৈ লৈ আহে আৰু লেক্সিক ঘৰটোলৈ লৈ যায়। আৰু বেহুচ হৈ থকা লেক্সিক বিচনাত শুৱাই থয় আৰু একুৰা জুই ধৰে। যিহেতু ডেন ডক্টৰ আছিলে, লেক্সিক এটা ইনজেকশ্যন দিবলৈ ধৰে। আৰু অলপ পিছত যেতিয়া লেক্সিৰ হোচ আহিবলৈ লয়, তাকে দেখি ডেন ৰিলেক্স হৈ পৰে। আৰু এনেকৈ সিহঁতে তাত 5-6 দিন পাৰ কৰি দিয়ে। লেক্সিৰো লাহে লাহে ডেনৰ প্ৰতি ফিলিংছ আহিব ধৰে। যিহেতু ডেনে লেক্সিক বহুত সহায় কৰিছে আৰু বিপদত তাইৰ লগ এৰি দিয়া নাই। এদিনাখন ডেনে জুই জ্বলাবলৈ বাহিৰত খৰি জমা কৰি থাকোতে লেক্সিয়ে ডেনৰ ফোনটোত ডেনৰ ৱাইফৰ ৰেকৰ্ডিংবোৰ শুনি থাকে। ঠিক তেনেতে ডেন আহি পায় আৰু লেক্সিৰ ওপৰত খং কৰে। তেতিয়া লেক্সিয়ে কয় মই অকল তোমাৰ ৱাইফৰ কথা জানিব বিচাৰি ৰেকৰ্ডিংটো শুনিছিলোঁ। তাৰ পিছত ডেনে কয় মোৰ ৱাইফ ব্ৰেইন টিউমাৰ হৈ 2 বছৰ আগতে ঢুকাইছে। এইবোৰ শুনি লেক্সি আৱেগিক হৈ পৰে আৰু ডেনক ক্ষমা খোজে। তাৰ পিছত দুয়োজনে সাবতি ধৰে। পিছদিনাখন লেক্সিয়ে যিহেতু মই সম্পূৰ্ণভাৱে ভাল পোৱা নাই, তুমি ইয়াৰ পৰা যোৱা আৰু যেতিয়া তুমি কাৰোবাৰ সহায় পাবা ইয়ালৈ আহি মোক লৈ যাবা। তাৰ পিছত ডেনে অলপ সময়ৰ কাৰণে যদিও অকলে যাবলৈ বাহিৰলৈ যায়, কিন্তু লেক্সিক এৰি যাব নোৱাৰি আৰু ঘৰলৈ উভতি আহে আৰু লেক্সিক লৈ লাহে লাহে বৰফৰ মাজে মাজে আগবাঢ়িবলৈ ধৰে। আৰু অকস্মাত বহুত ঠাণ্ডা বতাহ দিবলৈ ধৰে। তেতিয়া লেক্সি অসুস্থ হোৱাই ঠাণ্ডাত আগুৱাই যাবলৈ নোৱাৰা হৈ পৰে। তেতিয়া ডেনে কাঠৰ তক্তা এখন যোগাৰ কৰি তাত লেক্সিক খুৱাই আগলৈ টানি লৈ যাব ধৰে। যদিও ডেন ভাগৰি পৰে, কিন্তু হাৰ নামানে আৰু লগত কুকুৰটোও গৈ থাকে। আৰু অলপ দূৰ যাই সিহঁত এডাল গছৰ তলত জিৰণি লয় আৰু ভাবে যিহেতু ইমান দিনে কোনেও সিহঁতক বচাব অহা নাই আৰু সিহঁতে লগত অনা খোৱা বস্তুবোৰো শেষ হৈছে, তেতিয়া ভাবে চাগে সিহঁতে আৰু বাচিব নোৱাৰিব। ভোক আৰু ভাগৰৰ কাৰণে সিহঁতৰ তাত গভীৰ টোপনি আৰু বৰফৰ ঠাণ্ডাৰ কাৰণে ডেনৰ শৰীৰটো জমি যায়। ঠিক তেনেতে কুকুৰটোৱে আহি ডেনক উঠাব চেষ্টা কৰি থাকোতে ডেন তললৈ বাগৰিব লয়। ঠিক তেনেকুৱাতে ডেনৰ হোচ আৰু নিজক চম্ভালিব লয়। তেনেতে ডেনে দেখে যে আগৰ ফালে ফেক্টৰীৰ দৰে কিবা এটা আছে আৰু লেক্সিক উঠাই লগত লৈ যাবলৈ ওলায়। বহু দিনৰ পিছত সিহঁতৰ মুখত সুখৰ হাঁহি উভতি আহে। ঠিক তেনেতে এখন ফানত ডেনৰ ভৰিখন আৰু ডেন বাগৰি পৰে। তেতিয়া ডেনে বিষত চিঞৰিব ধৰে। যদিও লেক্সিয়ে বহুত চেষ্টা কৰে ভৰিৰ পৰা ফানখন এৰুৱাব, কিন্তু বিফল হৈ পৰে। আৰু তেতিয়া ডেনে কয় তুমি যোৱা সোনকালে আৰু মোৰ কাৰণে সহায় লৈ আহা। লেক্সি ইমান বেছি ভাগৰুৱা হৈ পৰে যদিও উপায় নোপোৱাত ডেনক এৰি কিবা কৈ আগলৈ যাব ধৰে আৰু গৈ গৈ ৰাস্তা পায় আৰু সন্মুখৰ পৰা আহি থকা ট্ৰাকখনৰ আগত যাই থিয় হয় যাতে ট্ৰাকখন ৰখি যায়। লেক্সি ইমান বেছি কমজোৰি হৈ পৰিছে যে থিয় হৈ থাকিব নোৱাৰি মাটিত বাগৰি পৰে আৰু বেহুচ হৈ যায়। তাৰ পিছত দেখা পোৱা গ'ল যে ডেন আৰু লেক্সি মেডিকেলত থাকে আৰু সিহঁতক বচাই লোৱা হয়। ডেনে কিবা কৈ লেক্সিক থোৱা কেবিনটোলৈ যাই ওলায় আৰু কয় যে আমি বাচি গলো।
ঠিক তেতিয়াই লেক্সিৰ বিয়া হ'ব লগা ল'ৰাজন আহি পায় আৰু ডেনক থেংকছ কয়। তাৰ পিছত লেক্সি আৰু ডেন নিজৰ কামত ব্যস্ত হৈ যায়। লেক্সিয়ে বহুত ফোন মেছেজ কৰি ডেনক কণ্টেক্ট কৰিব চেষ্টা কৰে, যদিও ডেনে লেক্সিৰ বিয়া হৈ যোৱা বুলি ভাবে আৰু লেক্সিৰ লগত কোনো ধৰণৰ কণ্টেক্ট কৰিব চেষ্টা নকৰে, যাতে সিহঁতৰ ৰিলেশ্যন বেয়া নহয়। আৰু এদিনাখন লেক্সিয়ে ডেনক কিছুমান বৰফৰ ফটো পঠায়। তেতিয়া ডেনৰ লেক্সিলৈ মনত পৰে আৰু দুয়োজনে লগ ধৰে। প্ৰথমতে লেক্সিয়ে কয়, তুমি মোক ইমান দিনে কিয় কণ্টেক্ট কৰা নাই? তেতিয়া ডেনে কয়, তোমাৰ বিয়া হৈ গৈছে, মই নিবিচাৰো যে তোমালোকৰ ৰিলেশ্যন মোৰ কাৰণে বেয়া। তেতিয়া লেক্সিয়ে লাহেকে হাঁহি এটা মাৰি কয়, মোৰ বিয়া নহল, মই তোমাক ভাল পাওঁ। ফাইনেলি দুয়োজনে একলগ হৈ যায় আৰু ইয়াতে কাহিনীটোৰ হেপী এণ্ডিং হয়। অসমীয়া ভাষাত ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।